নমস্কাৰ বন্ধুসকল, মই আপোনালোক আজি ঘৰতে কেনেকৈ এটা ইনকুবেটৰ বনাব পাৰে সেইটো দেখুৱাম আজি মই আপোনালোকক। ইনকুবেটৰ এটা বনাবলৈ হ'লে আপোনালোকক এনেকুৱা AC to DC এটা এডাপ্টাৰ লাগিব। এনেকুৱা আৰু লাগিব আপোনালোকক এনেকুৱা থাৰ্মোষ্টেট এখন, টেম্পাৰেচাৰ কণ্ট্ৰলাৰ এখন লাগিব আৰু 12 ভল্টৰ DC ফেন লাগিব। এখন হ'লেও হ'ব, দুখন হ'লে বেছি ভাল হয়। আৰু এটা লাগিব আপোনাৰ 60 ৱাটৰ বাল্ব এটা হোল্ডাৰৰ লগত, টেপ এটা লাগিব আৰু গ্লু গান এটা লাগিব বস্তুবোৰ আঠা দি লগাবলৈ। তো বলক কেনেকৈ বনাব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। এইটো প্ৰথমতে মই মাছৰ কাৰ্টুন এটা, কাৰ্টুন এটা বজাৰৰ পৰা আনি কিনে টেপ মাৰি দিছোঁ অলপ মজবুত হ'বলৈ। য'ত ফুটা আছে সেই চবতো টেপ মাৰি দিছোঁ যাতে ভিতৰত হিটটো হ'লে বাহিৰত ওলাই নাযায়। তো এইটো চাই থাকক, মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া বাকচটো প্ৰায় টেপ মাৰি কিনে সম্পূৰ্ণ হৈছে। এতিয়া আমি ইয়াৰ ওপৰত ঢাকনখন ভালকৈ টেপ মাৰি ল'ম আৰু পাৰিলে এখন এনেকুৱা গ্লাছ লৈ ল'ব। গ্লাছখন এই ওপৰত ঢাকনখন কাটি কিনে গ্লাছখন ফিটিং কৰি ল'ব। তেতিয়া আপোনালোকে মেচিনটো নোখোলাকৈ ভিতৰত কণীসমূহ চাব পাৰিব। তো এতিয়া মই এনেকৈ কাটি ল'ম ঢাকনখন আৰু এনেকুৱা গ্লাছ এখন ফিটিং কৰি ল'ম। তাৰপিছত টেপ মাৰি কিনে এইটো ৰেডি কৰি ল'ম বাকচটো। তো বন্ধুসকল দেখিব পাইছে মোৰ বাকচটো টেপ মাৰি কিনে সম্পূৰ্ণ হ'ল। এতিয়া আপোনালোকৰ কানেকশ্যনখিনি কেনেকৈ কৰিব লাগে দেখাই আছোঁ। চাৰ্কিটখনৰ কানেকশ্যনটো দিব হ'লে আপোনাৰ এডাপ্টাৰটোৰ লগত ফেন দুখনৰ প্লাছ মাইনাছটো চাই ল'ব আৰু ফেন দুইখন কানেক্ট কৰি কিনে এডাপ্টাৰটোৰ লগত সংযোগ কৰি কিনে আপোনাৰ চাৰ্কিটখনৰ য'ত 12 ভল্ট লিখা আছে তাত এটা কানেকশ্যন কৰিব আৰু য'ত GND লিখা আছে তাত মাইনাছটো কানেকশ্যন কৰিব। আৰু তাৰ ছাইডতে আপোনাৰ K1 আৰু K0 বুলি আছে, তাত আপোনাৰ
বাল্বটোৰ কাৰণে কানেকশ্যনটো তাতে দি দিলেই হ'ব। আৰু এতিয়া মই দেখাই আছোঁ আপোনালোকক। তো এইটো দেখিব পাইছে কানেকশ্যনটো মই এনেকৈ কৰিছোঁ। আৰু এটা কথা ধ্যান দিব, আপোনাৰ যিটো চেঞ্চাৰ থাকিব টেম্পাৰেচাৰ চেঞ্চাৰটো, সেইটো ফুটা কৰি কিনে বাকচটোৰ ভিতৰৰ ফালে দি দিব। কণীখিনি য'ত আপোনাৰ তাত দিব, তাত চেঞ্চাৰটো তাত থকাকৈ কানেকশ্যন কৰিব। আৰু দুইটা আপোনাৰ এনেকৈ মেইন AC কাৰেণ্টৰ লগত কানেক্ট কৰি কিনে ছুইচটো দি দিলে আপোনাৰ মেচিন ষ্টাৰ্ট হৈ যাব। তো এইটো দেখিব পাইছে, এতিয়া মোৰ গোটেই কানেকশ্যনখিনি কৰা হৈ গ'ল আৰু মোৰ মেচিনটো অন হৈ গ'ল। ইয়াত টেম্পাৰেচাৰ দেখাই আছে, ভালকৈ ধৰিব পৰা নাই কেমেৰাই। তো এনেকৈ মই কানেকশ্যনখিনি কৰি লৈছোঁ। আৰু বাল্বটোৰ তলতে আপুনি এনেকৈ পানীৰ পাত্ৰ এটা দি দিব আৰু তাত পানী থ'ব লাগিব হিউমিডিটিৰ কাৰণে। আৰু মই এনেকৈ এটা হিউমিডিটি মনিটৰ এটাও থৈ দিছোঁ ভিতৰত, টেম্পাৰেচাৰ আৰু হিউমিডিটিটো দেখাবলৈ। এতিয়া দেখি পাইছে 37.7 হৈ আছে। আৰু মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাই দিম কেনেকৈ চাৰ্কিটখনৰ কাৰণে ছেটিংটো কেনেকৈ কৰিব লাগে, কেনেকৈ টেম্পাৰেচাৰ ছেট কৰিব লাগে, সেইটো আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত ভালকৈ দেখাই দিম। এতিয়া দেখিব পাইছে লাইটটো জ্বলিলে আৰু ফেনকেইখনো চলি আছে। এতিয়া মেচিনটো মই ষ্টাৰ্ট কৰি দিলোঁ। মই কুকুৰা কণী উমনি দিছোঁ ইয়াত। আজি এদিন হৈছে উমনি দিয়া। এতিয়া টেম্পাৰেচাৰটো দেখি পাইছে আপোনালোকে 37.3 হৈ আছে। এতিয়া 37.2লৈ টেম্পাৰেচাৰটো নামি অহাৰ লগালগ লাইটটো নিজেই জ্বলি যাব, চাব। এই দেখিলে লাইটটো নিজেই জ্বলি গ'ল 37.2 আহিলে যেতিয়া লাষ্ট। আৰু এতিয়া মই কণী ইয়াত উমনি দিছোঁ, আজি এদিন হৈ গ'ল। আৰু আপোনালোকে এনেকৈ ফুটা কৰি দিব ওপৰৰ ফালে, যাতে এক্সট্ৰা যিটো গৰম থাকিব, হিট থাকিব, সেইটো ওলাই যাওক। আৰু অক্সিজেনৰ কাৰণে ফুটা কেইটামান কৰি দিব, তেতিয়া ৰিজাল্ট ভাল হ'ব। আৰু মই আপোনালোকক যেতিয়া পোৱালি ওলাব তেতিয়া আপোনালোকক এটা ভিডিঅ' কৰি দেখাম বাৰু।